আজি গৰু বিহু আৰু কাইলৈ মানুহ বিহু। মই পোনপ্ৰথমে শিৱসাগৰৰ বেতবাৰী মৌজাৰ গন্ধিয়া নপাম কোঁৱৰ গাঁৱৰ ৰাইজৰ হৈ সকলো অসমবাসীলৈকে হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছোঁ। আজি এই গন্ধিয়া নপাম কোঁৱৰ গাঁৱতো আনন্দ উৎসাহেৰে সম্পূৰ্ণ পুৰাতন ৰীতি নীতিৰে ইয়াত গৰু বিহু পালন কৰা হয়। কৃষিজীৱী ৰাইজে আজি পুৱাই ইয়াত এই মুকলি পথাৰলৈ গৰুসমূহ উলিয়াই আনি ইয়াত যি পুৰাতন ৰীতি নীতি আছে, লাও বেঙেনা থেকেৰা আদি চাক সজাই ইয়াত গৰু গাত মাৰি ইয়াত পুৰাতন ৰীতি নীতিৰে ইয়াত গৰু গা ধুওৱা হয়, পানী ছিটিওৱা হয় আৰু অনাগত দিনবিলাকত যাতে কৃষিজীৱী ৰাইজে সুন্দৰকৈ খেতি পথাৰত নামিব পাৰে, এটা গৰুৰ ঠাইত যাতে দুটা হয়, বছৰে বছৰে গৰু যাতে শ্ৰীবৃদ্ধি হয়, সেই কামনা কৰি আজি গৰু বিহু ইয়াত পালন কৰা হয়। সমূহ ৰাইজে একত্ৰিত হৈ ইয়াত দেখিছে যে ইয়াত গৰু গা ধুওৱাৰ উপৰিও ইয়াত যিহেতু হেঁপাহৰ বহাগ বিহু বুলি ক'লেই এটা ঢোলৰ চাপৰ নুশুনিলে মন ভাল নালাগে, সেয়ে ইয়াত গাঁৱৰ ৰাইজে সমূহীয়াভাৱে গৰু গা ধুওৱাৰ পিছতে ইয়াত এযোৱা বিহু তথা হুঁচৰিও ইয়াত জোৰে আনন্দ উৎসাহ প্ৰকাশ কৰিছে আৰু অনাগত দিনত শান্তি সম্প্ৰীতিৰে যাতে গাঁওবাসীয়ে নিজৰ কৰ্মত মনোনিৱেশ কৰিব পাৰে, খেতিত পথাৰত মনোনিৱেশ কৰিব পাৰে, তাৰে কামনা কৰি আজি এই ধৰণে আনন্দ উৎসাহ প্ৰকাশ কৰিছে আৰু সকলোৱে গৰু গা ধুৱাই ইয়াত এনেধৰণে সমবেত হয়।